ফেঞ্চি যাবৰ কাৰণে ৰেডি হৈ আছে, কিন্তু বহুত বৰষুণ আৰু এইজনীক চাওক আমি চবে জ্বলব ৰ ব্লগ ষ্টাৰ্ট কৰি দিছোঁ আৰু ক'ত যাওঁ কি কৰোঁ দেখুৱাই থাকিম, চাই থাকিব। এতিয়া বাছত গৈছোঁ ফেঞ্চি ক'ত মূৰত লগ পোৱা ফিলিংছ মানে মাস্কখন গুচাই দিছোঁ চচমাজত ভাৱটো আহে, এইটো কাৰণে বেলেগ একো মাইণ্ড নকৰিব আৰু চব কথাটো কৈ দিলোঁ। আৰু এইক মই বহুত বছৰৰ মূৰত লগ পালোঁ। ফিলিংছ কেনেকুৱা? এই মানে আগতে মই 2-3বাৰমান ফোন কৰিছিল। ফিলিংছ হ'ব প্ৰথম কথা 2-3বাৰ ফোন কৰিম বুলি কৈ ফোন কৰা নাই। আজি মানে অৱশেষত আৰু আজি অৱশেষত নহয়, আজি মই বহুত টাইম ৰখি তাইক লগ পালোঁ। আজিও পাহৰি গৈছিল। আজি তাই ফোন কৰিম বুলি কৈ ফোন কৰা নাই। পিছত কোনোবাই মানে জনাই দিলে তাইক, সেইকাৰণে মানে হয় হ'লেওতো মই তাইক লগ কৰিছোঁ, সেইটোৱে ডাঙৰ কথা। আৰু আমি এতিয়া বাছত আছোঁ, তাত যাম, গৈ পেলাই দেখুৱাম কি কৰোঁ কি নকৰোঁ। আহি পালোঁ লাখটকীয়া চব দেখে থাকে। আমি লাখটকীয়াইদি গৈ আছোঁ ফেঞ্চি বজাৰ। আমি আজি কি বজাৰ কৰিম? ফাৰ্ষ্ট টাৰ্গেট কি আছে, ফাৰ্ষ্ট টাইম চাই লওঁ কি য'তে যি পাওঁ মানে। আৰু কেৱল বহুত দিনৰ মূৰত আহিছোঁ বজাৰলৈ। আহি যিটো বস্তু ভাল লাগে সেইটো উঠাম, কিন্তু বাৰ্গেনিং বহুত হ'ব। বাৰ্গেনিং কৰিম আমি। টাৰ্গেট আছে আমাৰ বাৰ্গেনিং কৰা ন, বাৰ্গেনিং কৰিম। তাকে সৰু সৰু বস্তু কিছুমান ল'ম বুলি ভাবিছোঁ। চাওঁ আৰু কি নতুন পায়। যাবে জোতা চেণ্ডেল লগত দেখি লওঁ। হা এতিয়া আমি আহি আছোঁ মোবাইল ঠিক কৰিবৰ কাৰণে। চাৰিওফালে মোবাইলৰ দোকান। হা এই গৰমৰ কাৰণে ভাল পিন্ধিবৰ কাৰণে। কাপোৰ ভাল লাগেতো ল'ম। আহি গ'লোঁ মাৰ্কেটৰ ভিতৰত কাপোৰ, ব্লাউজৰ কাপোৰ বিচাৰি, লগতে ব্লাউজো বিচাৰি চাইছোঁ। ব্লাউজৰ কাপোৰ মোৰ কাৰণে না তাইৰ কাৰণে। ব্লাউজৰ কাপোৰ ল'লোঁ, ব্লাউজ হৈ গ'ল। এতিয়া নেক্সট আইটেম। এতিয়া মানে অলপ বিচাৰি আছোঁ কি কিনো কুৰ্তা চাওঁ নেকি, দেখাই আছোঁ আপোনালোকক। আৰু ফেঞ্চিখনত ইমানে ভাল লাগে, কিন্তু আজি হাল্লাটো অলপ কম শুনিছে। 100 কৈ আছে কেৱল। আগততো এতিয়া বহুতখিনি ভিৰ কমিছে। আগতেতো এইখিনি সময়ত আহিলে ইমান বেছি আছিলে, এতিয়া সেনেকুৱা নাই ন, ভিৰৰ কাৰণে নাই। আগতে হ'লে এনেকৈ ৰুমিত ধৰি থাকিব লাগিলে হয়। আমি এনেকৈ যোৱা চিটুৱেশ্যনত নাই, ঠেলি লৈ গ'লে হয়। খোজকাঢ়িব নালাগে। আৰু এতিয়া আমাৰ ছেকেণ্ড আইটেম দেখাই থাকিম, চাই থাকিব।
কৰিলে হ'ব। এতিয়া আমি AC মাৰ্কেটৰ ভিতৰত সোমাই আহিছোঁ কুৰ্তি চাবৰ কাৰণে। কুৰ্তি কুৰ্তি চাহ দুপাট্টাটো ভাল লাগছে। এয়া চাওক ট্ৰাই কৰি আছে। চাহ দুপাট্টাটো সঁচাও ভাল লাগিছে। কোনটোৰ লগত দুপাট্টা এইটো? এই কিসকে সাথ হে? আৰু এই দোকানখনত মানে ইমানেই বেছি দাম, আমি আচলতে আহিছোঁ খুব কম দামত কিনিবৰ কাৰণে। মাৰ্কেটৰ পৰা আমি ওলাই দিলোঁ কাৰণ বহুত বেছি দাম তাতে। আমাৰ কাৰণে নহয়, আমাৰ কাৰণে হয়, কিন্তু আজি আমাৰ বাজেটটো অলপমান কমৰ। আজি মানে আমি কম বাজেটত আজি মানে একদম কম বাজেটত আহিছিলোঁ বহুত বস্তু ল'বৰ কাৰণে, কিন্তু বহুত বেছি দাম সেইকাৰণে। আৰু এতিয়া বেলেগত গৈ আছোঁ। লোহিয়া মাৰ্কেট, এয়া লোহিয়া মাৰ্কেট তাই গৈ আছে। অহাই নাই। চাই আছোঁ আপোনালোকক দেখুৱাওঁ, চাওকচোন দাদা 1000 ভালকৈ দেখুৱাই দিছোঁ। বাপৰে আমি বেগ চেগ কিবা কিবি বল এইখনত যাওঁ বল। অঁ, আৰু এতিয়া হৈ গ'ল আমাৰ জুৱেলাৰী পৰ্ব। আমাৰ এইজনে পিন্ধি পিন্ধি আপোনালোকক দেখুৱাই আছে। কেনেকুৱা পালে আপোনালোকেও চাওক আৰু কমেণ্ট কৰি জনাব তাইক কেনেকুৱা লাগিছে। মোৰ কিন্তু বেয়া লগা নাই, মানে ভালেই লাগিছে। আপোনালোকে ক'বচোন, এয়া চাওক। আমার রুমি ব্যাগ সাইড ব্যস্ত। ভাল হয় এইটো স্পৰ্টছৰ কাৰণে। আৰু ইয়াত মানে ভেৰাইটিজ ধৰণৰ বস্তু পায়। আৰু আপোনালোকৰ বেগ, চেণ্ডেল, কচমেটিক, আপোনালোকে যেনেকুৱা ধৰণৰ বস্তু বিচাৰে ইয়াতে গোটেইখিনিয়ে পাব এইখন দোকানত। আৰু এয়া চাওক, ভেৰাইটিজ বেগি পায়। অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিম, মানে বিলিং কৰি আছোঁ আৰু ওলাই দিম ইয়াৰ পৰা। ইমান ধুনীয়া ধুনীয়া ফুল, আপোনালোকক এতিয়া ফুল দেখুৱাম, চাই থাকে। আমাৰ খোৱা পৰ্ব এতিয়া খাম ম'ম'। তাই অৰ্ডাৰ দিব গৈছে, আপোনালোকে দেখাই দিছোঁ ম'ম' আৰু ফ্ৰাইড ম'ম'। এয়া ম'ম', হাতটো ধুম। যা হাতটো ধুলে, যা ম'ম' খাবলৈ নাই, নানিলোঁ।
যিহেতু খোৱাটোৱে মেইন সেইটো কাৰণে আমি এতিয়া ম'ম' এইটো হ'ল চিজ ম'ম' ভেজটো আৰু এতিয়া ফ্ৰাই ম'ম' আহি আছে দেখুৱাই থাকিম মস্ত গৰম কিন্তু গৰম বহুত যদি আপোনালোকে ফেঞ্চি বজাৰ আহে তেন্তে প্লিজ এইখনত আহি ম'ম' এবাৰ খাব তাৰপিছত মোক কমেণ্টত জনাব কেনেকুৱা পায় ইয়াৰে ম'ম' খাই আৰু যদি কোনোবা খাইছে তেনেহ'লে গম পাইছে ফ্ৰাই চিজ ম'ম' আৰু এইটো আমি ফিনিছ কৰিলোঁ ফিনিছ আৰু আমাৰ পেট পূজা কৰা হৈ গ'ল আৰু এতিয়া আকৌ আমি লাগি গ'লোঁ কাপোৰ চোৱাত যিহেতু আজি আমাৰ টাৰ্গেটেই হ'ল কম দামত যিহেতু ফেঞ্চি আহিছোঁ ন তো কম দামত আমি যিমানখিনি পাৰোঁ বস্তু উঠাম আৰু ইফালে ৰাতি হৈ গ'ল আমাৰ বজাৰ কৰি মানে আৰু ইপিনে আমাৰ কি অৱস্থা হ'ল চাওকচোন বজাৰ কৰি পইচা ফিনিছ আৰু এতিয়া আমি বিচাৰি আছোঁ এটিএম বিচাৰি আছোঁ এটিএম আগত আছে অঁ এতিয়া আমি এটিএম বিচাৰি আছোঁ কাৰণ আমাৰ পইচা ফিনিছ ক'তো গুগল পে' নহয় সেইটো কাৰণে এতিয়া এটিএমত গৈ আছোঁ অঁ বেয়া চাবলৈ হৈছে কিন্তু বিচাৰি কিবাকৈ পালোঁ এটিএম আৰু এতিয়া আমি লাইনত আছোঁ বজাৰ কৰি পইচা ফিনিছ কৰি দিলোঁ চব মোৰ পইচা শেষ কৰি দিলে চব পে'মেণ্ট তাই কৰিছে মই খাব পৰা নাই বৰ্তমান আৰু তাইৰ চব পইচা চেছ মই এতিয়া বস্তুখিনিও ঘৰত লৈ যাওঁ নেকি নহ'লে তাই নিদিয়ে আৰু বৰ্তমান আমি এতিয়া এটিএমৰ লাইনত আছোঁ যিহেতু আমি লাইনত থিয় দি আছোঁ গতিকে ভাবিলোঁ আপোনালোকক এবাৰ ৰাতিৰ ফেঞ্চি বজাৰখন দেখুৱাওঁ তেন্তে চাওকচোন ৰাতিৰ ফেঞ্চি বজাৰখন আৰু এইপিনে এইজনীয়ে পূৰা পইচা উলিওৱাত ব্যস্ত উলিয়া এতিয়া আহিছোঁ আমি বেডশ্বীট নিবৰ কাৰণে বেডশ্বীটৰ দাম বহুত গৈছে অকণমান কমাই দিয়ক আপোনালোকক মই ভিডিঅ'ত উঠাই দিছোঁ আৰু ঠাণ্ডা আহি গ'ল সেইটো কাৰণে ন ঠাণ্ডাৰ কম্বল হা আৰু এতিয়া দেৰি হ'ব এতিয়া আমাৰ যদি দামটো মিলি যায় তেতিয়াহ'লে আমি বেডশ্বীটটো ল'ম লাষ্ট বাজেট মানে আৰু বাজেট অলৰেডি গমেই পালে আৰু ফাইনেলি আমাৰ বজাৰ হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ চাওক কিমান বজাৰ এতিয়া ৰাতি 7টা বাজিব হ'ল ঘূৰি চাওঁ আৰু আমি এতিয়ালৈকে বজাৰ কৰি আছোঁ আৰু এতিয়াই হ'ল বজাৰ ফাইনেলি বজাৰ হৈ গ'ল আৰু এতিয়া আমি বাই দিলোঁ ফেঞ্চি আৰু ডাইৰেক্টলি আমি বাছত উঠিম আৰু আজি কি ব্লগ শেষ কৰোঁ আৰু বাছত ফেঞ্চি বজাৰৰ পৰা কেতিয়াবাই আহি পালোঁ আৰু আহি পাই মানে অকণমান টাইম ৰেষ্ট ল'লোঁ কাৰণ বহুত বেছি ভাগৰ লাগি গৈছিল জানেইতো ফেঞ্চি বজাৰ গ'লে কিমান ভাগৰ লাগে কাৰণ ইয়াৰ পৰা এটা তাৰ পৰা এটা তেনেকৈ যাব লগা হয় আৰু ইফালে আমাৰ যিখিনি কেছ আছিলে সেইখিনিও খতম হৈ গ'ল চ' আকৌ আমি এটিএম বিচাৰি গৈ এটিএম শেষত গৈ পালোঁ আৰু কি হ'ল এতিয়া ভাবিছোঁ আপোনালোকক দেখুৱাম কি আনিলোঁ তাৰ পৰা আৰু লগৰজনীয়ে কি আনিছে সেইখিনিও দেখুৱাম কাৰণ তাই তাৰ পৰা মোক ভিডিঅ' কৰি পঠাই দিব যিহেতু আমি দুটা একেলগে নাথাকোঁ চ' একেলগে দেখুৱাব নোৱাৰিম কি আনিলোঁ তথাপিও তাই যেতিয়া পঠাই দিয়ে মই আপোনালোকক দেখুৱাম আৰু এতিয়া আপোনাক চাওঁ কি আনিলোঁ নে কি কয় তাৰ পৰা আনিলোঁ এইখিনি বস্তু মই ফেঞ্চি বজাৰৰ পৰা আনিলোঁ এইযোৰ চেণ্ডেল আনিলোঁ এইযোৰ চেণ্ডেলত 200 এইযোৰত 250 এয়া 180 আৰু এই দুটা হ'ল মোৰ ব্লাউজৰ কাপোৰ এটা ব্লেক এটা হোৱাইট আৰু এইটো এটা বেগ এইখন আনিছোঁ বেডশ্বীট এইখন ডাবল বেডশ্বীট ইয়াৰ এইখন আৰু এয়া টি চাৰ্ট দুটা এটা হোৱাইট এটা মেৰুন আৰু এয়া জিন্স আৰু লগতে আনিছোঁ এই পাত আনিছোঁ আৰু এইখিনি হ'ল মোৰ আজিৰ বজাৰ মানে আজি কিন্তু এইটো মোৰ চবতকৈ ভাল লাগিছে মোৰ এইযোৰ মোৰ বহুত বেছি ভাল লাগিছে এয়া ইমান মজা লাগিছে এইযোৰ আৰু মোৰ লগৰজনীয়ে আনিলে এইকেইটা বস্তু আৰু তাই মোক ভিডিঅ' কৰি পঠাই দিলে তো আপোনালোককো দেখুৱাই দিলোঁ তাই কি আনিলে আৰু বজাৰ হৈ গ'ল এয়া আমি এতিয়া ঠাণ্ডা খাই আছোঁ